guys, good morning. মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই আছোঁ মোৰ চিল্লাৰ পাৰ্টিৰ লগত বিকজ ইহঁতক মাকে থৈ গ'ল মাকে ডিউটি গ'ল আৰু ইহঁতে মোক আমনি কৰি আছে গাইজ নাই কৰাতে খুই এনে নকবা ভাইটিয়ে কিবা ক'বা নি হাই কৈ দিয়া আমি কৈ আছা তুমিহে আমনি কৰি আছা মোক আৰু আমি এতিয়া খাম কি খাম মেগী আমি পিজ্জা খাম হে ক'ত পিজ্জা পায় ৰাতিপুৱা আৰু এতিয়া ইহঁতক মেগী বনাই দিওঁগৈ কাৰণ মোক আমনি কৰি আছে মেগী খাওঁ মেগী খাওঁ কৰি আছে হয় নাই তো বনাই দিওঁগৈ মেগী উইথ ফুল অফ ভেজিটেবলছ য়েছ ব'লক বনাওঁগৈ প্ৰথমতে কাটি লওঁ বন্ধাকবি তাৰ পাছত এই দুখৰ কেপচিকাম দি দিলোঁ তাৰ পাছত এতিয়া বিলাহী এডোখৰ দি দিছোঁ আৰু এইখিনি এতিয়া ধুই ল'ম চপাৰত এইখিনি এতিয়া গুড়ি কৰি দিম অলপ অলপকৈ ভৰাই লওঁ হগীয়া প্ৰথমতে দিম ইয়াত পানী ইয়াত দি দিম ভেজিটেবলছখিনি এই মেগী ৰেচিপিটোত জ্বলা দিলে মানে ভাল লাগে কিন্তু পোৱালিকেইটা এতিয়া জ্বলা খাব নোৱাৰে সেইটো কাৰণে এনেকৈ বনাই দিওঁ এতিয়া নিমখ একদম অকণমান দি দিছোঁ কেইটাও দি দিম ইয়াত মেগী মছলা এতিয়া দি দিম গ্ৰীণ মটৰ পানীটো শুকালে মানে হৈ যাব আৰু মই নিজৰ কাৰণে লাল চাহ একাপ লৈ লৈছোঁ তই এইকেইটা মেগী খাই আছে তো মেগীটো বহুত টেষ্টি হৈছে এনেকৈ কোৱা এনেকৈ এটা মাছ মাংস ভিডিঅ' দিয়ে থাকোঁ তো মাছ মাংস খোৱাৰ পিছত কি হয় চিম্পল থালি এটা পালে মানে ভাল লাগে ন তো সেইটো কাৰণে আজি চিম্পল থালিৰ ভিডিঅ' এটা দিম বুলি ভাবিছোঁ তো ব'লক প্ৰথমে বিন ছিঙি আনোগৈ বিন লাগিছে এফালে বিন আৰু আছে এজোপা ৰঙালাও এজোপা বেঙেনা গছ আৰু আছে এজোপা বেঙেনা এজোপা মাটি কঁঠাল হয় আৰু এইফালেও বিন লাগি আছে বিন আজি ঘৰতে লগা বিন খাম আৰু একেজোপা বেঙেনা গছ এইখিনি কাৰ্টুনতে খেতি কৰিছোঁ এজোপা বেঙেনা ডাঙৰ হৈছে তাৰপাছত ওলকবি আছে হৈছেগৈ আৰু লাগিছে ধুনীয়া হৈছে এতিয়া ওলকবি হয় হোৱাগৈ নাই আৰু তাৰপাছত এইজোপা ভোট জলকীয়া আৰু এজোপা ভোট জলকীয়া আছে পোকে খাই দিছে দৰৱ দিব লাগিব লওঁ এতিয়া ঘৰত লগা বিনে আজি দুপৰীয়া সাজ খাম তো ছিঙি লওঁ মই গোলটো বুলিহে আনিছিলোঁ কিন্তু যেতিয়া লাগিছে তেতিয়া দেখিছোঁ চেপেটাটোহে আহিলে তো ছিঙি লওঁ দেই ঢেৰ লাগিছে ফাৰ্ষ্ট টাইম খেতি কৰিছোঁ তো ফাৰ্ষ্ট টাইম নিজে খেতি কৰা বিন আৰু এইখিনি বিলাহী গছ ওলাইছে আৰু লাগিলে মানে খাব পাৰিম ভালে কেইজোপা তো এইখিনি ছিঙি ল'লোঁ বিন চলো বনাতে হে প্ৰথম দাইলটো বনাই লওঁ আৰু মই 3টা দাইল বনাওঁ সদায় মিক্স দাইল মচুৰ দাইল মগু দাইল আৰু যোনটো প্ৰসাদত ব্যৱহাৰ কৰোঁ মগু কেঁচা মগুটো সেইটো লৈছোঁ প্ৰথমে এইখিনি ধুই লওঁ দিম পিঁয়াজ 2 ফুটামান লৈছোঁ নহৰু 2টা শুকান জলকীয়া
এতিয়া ইয়াত দি দিছোঁ বিলাহী, চামুচ নিমখ, হালধি, কেইটামান দিম পাঁচফোৰণ, এতিয়া ইয়াতে দাইলখিনি দি দিম। আৰু এই দাইলটো খাই চাব, বহুত বেছি টেষ্টি লাগে। এনেকৈ এবাৰ বনাই খাই চাবচোন। একদম চিম্পল হয়, বহুত বেছি একো দিয়া নাই, আৰু কিন্তু খাই বহুত বেছি ভাল লাগে। দাইলত দি দিলোঁ পানী, আৰু এইখিনি এতিয়া উতলি থাকিব নিজৰ ভাগে নিজে। এখন ঢাকনি মাৰি থৈ দিওঁ। এইফালে এতিয়া বিনখিনি কাটি লওঁ, আৰু লগত আছে গুটি আলু, কাৰণ গুটি আলু মোৰ ফেভৰেট হয়। এইখিনি এটা কাটি লওঁ। আৰু এয়া কাটি মেলি হৈ গ'ল, এতিয়া এইখিনি ভাজিম। তাৰপিছত তাত দিছোঁ পিঁয়াজ, তাৰপাছত এইখিনি বিন আৰু গুটি আলু ভজাইছোঁ। চব্জিখিনি কাটি থোৱাখিনি ইয়াত দি দিছোঁ। ইয়াত দিম এতিয়া সোৱাদ অনুসৰি নিমখ, অকণমান দিম হালধি, ঢাকনি মাৰি দিম। আৰু মোৰ দাইলখিনিও হৈছেগৈ, আৰু দেখিছে খুব ধুনীয়া হৈছে। আৰু শেষত দি দিছোঁ ধনিয়া, আৰু দাইল একদম ৰেডি হৈ গ'ল একদম। আৰু শেষত আৰু এটা বস্তু বনাম, সেইটো হৈছে কণী আৰু বিলাহী। আপুনি প্ৰথমতে দিম তেল, প্ৰথমতে দিছোঁ পিঁয়াজ, তাত দিছোঁ জলকীয়া, আৰু এতিয়া দিম বিলাহী, সোৱাদ অনুসৰি নিমখ, হালধি, আৰু এইখিনি পূৰা গলি যোৱালৈকে এতিয়া ভাজিম। বিলাহীখিনি গলি গ'ল, এতিয়া কণী ভাঙি দিম। ইয়াৰ ওপৰতে দি দিম সৰহকৈ ধনিয়া, আৰু আমাৰ কণী বিলাহী খনো হৈ গ'ল। এইটো আজি আমাৰ চিম্পল থালি, গৰম ভাত, দালি, বিলাহী কণী, গুটি আলু আৰু বিন ভাজি, আৰু লগত আছে এয়া জলফাই আচাৰ ঘৰত বনোৱা। ইয়াৰ ৰেচিপিটো পাছত কেতিয়াবা শ্বেয়াৰ কৰিম বাৰু আপোনালোকক। তো এতিয়া খাই লওঁ। খাই মেলি ল'লোঁ, এতিয়া ডিব্ৰুগড়লৈ যাওঁ, কাৰণ সৰু কাম এটা আছে। তো বলক। তো এতিয়া গৈ আছোঁ ডিব্ৰুগড়লৈ। আৰু যিহেতু ভাত খাই আহিছিলোঁ, তো লৈ ল'লোঁ এখন মিঠা পান। আৰু আমাৰ ঘূৰি আহি পাওঁতে দেৰি হৈ গ'ল ডিব্ৰুগড়তে, 8টামান বাজিলে আৰু। তো এতিয়া ঘৰলৈ উভতি গৈ আছোঁ। আৰু ডিব্ৰুগড় জগন্নাথ মন্দিৰৰ ওচৰত কিবা পাতিছিলে চাগে, গোটেই বাছবোৰ ৰখি আছে, ঢেৰ বাছ আছে দেখিছে। আৰু এয়া আমাৰ ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ। আৰু ৰাতিয়ে লাইটিংবিলাক খুব ভাল লাগে ন দেখিবলৈ। তো এতিয়া ৰাস্তাতে ৰখিলোঁ, ৰুটি লৈ যাওঁ বুলি ভাবিছোঁ খাবলৈ, কাৰণ যিহেতু ঘৰ পাওঁতে দেৰি হৈ যাব। তো সেইটো কাৰণে ইয়াতে সোমাই মেলি ৰুটি লৈ যাওঁ, আৰু ঘৰলৈ গৈ থাকোঁ আৰু। তো ঘৰ আহি পালোহি, আৰু ৰুটি পেকিং কৰি লৈ আহিছিলোঁ, তো খাই লওঁ এতিয়া। আৰু যিহেতু আহি পাওঁতে দেৰি হ'ল, 10টাই বাজিলে আৰু, তো সেইটো কাৰণে এতিয়া খাই মেলি লওঁ। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰি দিওঁ বুলি ভাবিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক। আজিলৈ আহোঁ তেনেহ'লে, বাই।